নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পল্লৱ নাথ ভ্লগছলৈ। মই আৰু মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই বছৰটো যাতে আপোনালোকৰ ভালে হওক, ভালে যাওক তাৰে কামনা কৰিছোঁ, ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ। বহাগ মাহটোৰ প্ৰথম দিনত মই কি কৰোঁ, কি নকৰোঁ আপোনালোকক সকলোবোৰ দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই ঘৰত আহিলোঁ, এনেই ফিল্ডৰ পিনে গৈছিলোঁ আৰু ঘৰত আহিলোঁ। এতিয়া আপোনালোকক মই ইয়াৰ পৰা ভালকৈ দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে আপোনালোকে অলপো স্কিপ নকৰিব, পূৰা চাই থাকিব একদম। অকল বিহু বুলি আজিকালি একো নাইহে, বহুত কেম্বা লাগিছে মনটো বিহু বুলি আজি। কাৰণ কিয়, আগতে আমি যেতিয়া সৰু আছিলোঁ ঢোল চোল আমি বিহু মাৰিব গৈছিলোঁ, আজিকালি সেইবিলাক নায়েই। আজি বহাগ মাহৰ প্ৰথম দিনটোতে আমাৰ এই শংকৰ মন্দিৰৰ আজি প্ৰথম খুঁটা পুতিছিলে, তাৰে আজি উৎসৱ পাতিছে। এয়া হৈছে আমাৰ শংকৰ মন্দিৰৰ গেটখন, কি ধুনীয়া চাওক। ৱাও, বহুত ধুনীয়া লাগিছে। বুলি অলপ মন্দিৰৰ পৰা আহিলোঁ, আপোনালোকৰ কাৰণে অলপ ভগৱানৰ আশীষ লৈ আহিলোঁ, আপোনালোকৰ কাৰণেও যাতে শুভ হওক। বিহু বুলি আজি আইচক্ৰীম পাৰ্টি এটা কৰিলোঁ, চাওক এইটো আইচক্ৰীম পাৰ্টি কৰিছে, চাওক এই এটা। বিহু কেনেকুৱা গ'ল আপোনালোকে মোক কমেণ্ট কৰি জনাব। মোৰ ভালেই গ'ল। মোৰ ভিডিঅ'টো কোনোবা নতুন বন্ধু বান্ধৱীয়ে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, কাৰণ মই দিয়া ভিডিঅ'সমূহ আপোনালোকলৈ যাতে প্ৰথমতে গৈ পায়। ধন্যবাদ বুলি আপোনালোকক আজি এইখিনিয়ে দেখালোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ আহিছোঁ। টিল দেন টাটা, বাই বাই।